Hello everyone, welcome back to my another mini blog. আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। এতিয়া আমি তিনুটা গৈ আছো মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰত যেহেতু শ্ৰাদ্ধ আছিল ভাবিলো তিনুটা এপাক গৈ আহো। আৰু এয়া চাকচোন আকাশখন ইমান ধুনীয়া লাগিছে নহয়, ডাৱৰখিনি দেখি পেলাই মানে বহুত ভাল লাগিছে। এতিয়া আমি আহি আছো। এনেকুৱা ডাৱৰ কাৰ প্ৰিয় বাৰু জনাবাচোন দেই। মোৰ হ'লে এনেকুৱা ডাৱৰ মানে বহুত বেছি ভাল লাগে। এতিয়া আমি আহি পালো মামাহঁতৰ ঘৰ। আমাৰ ঘৰৰ পৰা ওলোৱা দেৰি হোৱাৰ কাৰণে ইয়াত প্ৰসাদ দি মেলি আজৰিয়ে হ'ল আৰু এয়া ভাত খাবলৈ অলপ বহিছে আৰু ৰিধিয়ে ইয়াত আহি বিৰাট ভাল পাইছে মানে। আৰু এতিয়া আমি এয়া ভাত খাই লওঁ। এনেকৈ ভোজৰ ভাত খাই কোনে কোনে ভাল পায় বাৰু? মোৰ হ'লে ভোজৰ ভাত সাজ মানে টেষ্টটো যেনেকুৱাই নহওক মই হ'লে বৰ ভাল পাওঁ এনেকৈ ভোজৰ ভাত খাই। আৰু ভাত পানী খাই আজৰি হৈ আমি ঘৰলৈ আহিবলৈ ওলাইছোঁ। আৰু মানুহজনে ক'লে যে অলপ ব্ৰিটেনিয়াত বজাৰ আছে বোলে, বজাৰ কৰি লওঁ। আৰু আমি আহিলোঁ এই ব্ৰিটেনিয়াত। আৰু ব্ৰিটেনিয়াৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া চাফা, মানে কি ক'ম আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ বাই বাই।